ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম দ্বিতীয় শ্ৰেণীৰ মৌপাঠ কিতাপখনৰ ৪ৰ্থটো অধ্যায়। এই লেচনটোৰ নাম হৈছে বিদ্যালয়। ইয়াত প্ৰথমেই লিখা আছে, আমাৰ ৰাজ্যৰ নাম অসম। নীলাচলত কামাখ্যা আছে। ধান্য এবিধ শস্য। গুৰুৱে শিষ্যক পাঠ্য পঢ়ায়। যতন কৰিলে ভাগ্য উদয় হয়। ইয়াত বাৰু তোমালোকে ৰঙাকে কেইটামান শব্দ লিখি থোৱা দেখিছানে? সেই শব্দকেইটা বাৰু ৰঙা কৰি কিয় লিখিছে জানানে তোমালোকে? ইয়াৰ কাৰণটো হৈছে এই পাঠটোত আমি ইয়কাৰৰ সম্পৰ্কে বিশেষকৈ পঢ়িবলৈ পাম। তাৰ তলত দিছে শুৱলাকৈ পঢ়ো আহা। মই পঢ়ি শুনাই দিম, তোমালোকে মোৰ লগে লগে পঢ়ি যাবা দেই। ইয়াত লিখা আছে, বাক্য, সক্ষ, ভাগ্য, বাস্য, ৰাজ্য, নাট্য, পাঠ্য, তথ্য, বাদ্য, সাধ্য, ধান্য, সাম্য, শিষ্য, শস্য, বাহ্য, চাণক্য, কামাখ্যা, বিদ্যালয়, একলব্য। এই সকলোবোৰ শব্দতে ইয়কাৰ যুক্ত হৈ আছে। চোৱাচোন তোমালোকে। ইয়াতো বহুতখিনি ইয়কাৰযুক্ত শব্দ দিয়া আছে। তোমালোকে কিতাপত পঢ়ি চাবা। এতিয়া আহোঁ আমি কিতাপত থকা প্ৰশ্নসমূহলৈ। ১ নম্বৰ প্ৰশ্নটো দিছিলে, ইয়কাৰ যোগ কৰি লিখা। প্ৰথমটো আছিলে, ধত ইয়কাৰে ধ্য, যত ইয়কাৰে জ্য, পত ইয়কাৰে প্য, গত ইয়কাৰে জ্ঞ, দন্ত নত ইয়কাৰে ন্য, কত ইয়কাৰে ক্য। ২ নম্বৰ প্ৰশ্নটো আছে, আমাৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, আমাৰ ৰাজ্যখনৰ নাম অসম। খটো দিছে, কামাখ্যা ক'ত আছে? উত্তৰ হ'ব, কামাখ্যা নীলাচলত আছে। গ, ধান্য কি? ইয়াৰ উত্তৰ হ'ব, ধান্য এবিধ শস্য। ঘটো দিছে, গুৰুৱে কাক পাঠ্য পঢ়ায়? উত্তৰ হ'ব, গুৰুৱে শিষ্যক পাঠ্য পঢ়ায়। ঙটো দিছে, যতন কৰিলে কি উদয় হয়? ইয়াৰ উত্তৰ হ'ব, যতন কৰিলে ভাগ্য উদয় হয়। ৩ নম্বৰতে, ইয়াত তোমালোকৰ এটা চাইডে কেইটামান শব্দ দিয়া আছে আৰু এটা চাইডে কিছুমান ছবি দিয়া আছে আৰু আঁচটানি মিলাবলৈ দিছে। শব্দকেইটা হৈছে ধান্য, নাট্য, শিষ্য, পাঠ্য, ৰাজ্য, বাদ্য, কামাখ্যা, বিদ্যালয়। এইকেইটা ছবিসমূহত আঁচটানি মিলাই থোৱা আছে, তোমালোকে কিতাপত চাই ল'বা। ৪ নম্বৰতে আছে, ইয়কাৰ থকা আখৰেৰে খালী ঠাই পূৰোৱা। প্ৰথম ছটাকেৰে চা, দন্ত্য ন, কত ইয়কাৰে ক্য, চাণক্য। বদ হস্যইকাৰে বি, দন্ত্য দত ইয়কাৰে আকাৰে দ্যা, ল, অন্ত্যেষ্ঠ য়, বিদ্যালয়। এ, ক, ল, বত ইয়কাৰে ব্য, একলব্য। ৰত আকাৰে ৰা, যত ইয়কাৰে জ্য, ৰাজ্য। ভত আকাৰে ভা, গত ইয়কাৰে জ্ঞ, ভাগ্য। কত আকাৰে কা, মদ আকাৰে মা, খত ইয়কাৰে আকাৰে খ্যা, কামাখ্যা। এই খালী ঠাইসমূহ পূৰ কৰি থোৱা আছে, তোমালোকে চাই ল'বা। আৰু যদি তোমালোকৰ কিবা বুজিবলৈ বাকী থাকিলে তেন্তে মোক কমেণ্টত সুধিবলৈ নাপাহৰিবা। ধন্যবাদ।